Hello everyone. আজি আমি ক্লাস 8 ৰ ইংলিশৰ লেসন The Prince of Panidihing or question and answers খিনি ডিসকাস কৰো হা I would like to welcome everyone to my channel Sangeeta's Study Assam. আমি এটা first question to চাও হা Why did the people of Sitolia and the neighboring village panic? প্ৰশ্নটোৱে বুজাইছে যে Sitolia গাঁৱৰ মানুহখিনি আৰু Sitolia গাঁৱৰ আখে-খাখে থকা গাঁৱৰ মানুহখিনিয়ে প্যানিক কিয় কৰিলে আনসাৰটো হ'ল The people of Sitolia and the neighboring village panicked because it rained heavily all week and the swelling water of the Brahmaputra continued rising. উত্তৰটো হ'ল যে Sitolia আৰু Sitoliar কাখৰ গাঁৱৰ মানুহখিনিয়ে প্যানিক এই কাৰণে কৰিলে কাৰণ যোৱা এসপ্তাহৰ পৰা ধাৰাখাৰ বৰষুণ দি আছিল আৰু ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িয়ে আছিল সেই গতিকে এই গাঁও আৰু এই গাঁৱৰ আখে-আখে থকা গাঁওখিনিৰ মানুহে যথেষ্ট চিন্তিত হ'ল নেক্সট কোৱেশ্চনটো এবাৰ চাও আহা What happened when the embankment at Sitolia village was breached? Breached মানে হল ছিগি যোৱা embankment মানে মথাউৰি এটা প্ৰশ্নটোৱে সুধিছে যে যেতিয়া Sitolia গাঁৱৰ মথাউৰি ছিগিলে তেতিয়া কি হল ইয়াৰ উত্তৰটো এবাৰ জানো আহা উত্তৰটো হৈছে When the embankment at Sitolia village was breached, people got horrified. যেতিয়া Sitolia গাঁৱৰ মথাউৰিটো ছিগিছিল তেতিয়া গোটেই গাঁৱৰ মানুহখিনি হৰিফাইড হৈ গৈছিল বিৰাট ভয় খাইছিল Huge waves of water broke into the villages. আৰু পানীৰ বহুত ডাঙৰ ঢৌ গোটেই গাঁৱত সোমাই গাঁওখন ডুবাই পেলাইছিল The water rolled over some of the housetops. The air quickly filled with the cries and wails of the village folks huddled rooftops of the Changhar and the mad bellowing of the livestock being swept away. এতিয়া ইয়াৰ উত্তৰটো আমি লিখিছো যে যেতিয়া Sitolia গাঁৱৰ মথাউৰি ছিগিছিল চাৰিওপিনৰ পৰা পানীৰ বহুত ডাঙৰ ঢৌবিলাক যেতিয়া গাঁওখনত সোমাইছিল আৰু বানপানীয়ে যেতিয়া ঘৰৰ মুধৰ ওপৰত উঠিছিল সেই সময়ত এটা অদ্ভুত ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছিল চাৰিওপিনে কান্দোন চাৰিওপিনে দুখ গোটেই গাঁৱৰ মানুহৰ মাজত এটা চিন্তাৰ মানে এটা পৰিৱেশ সৃষ্টি হৈছিল ইয়াত দিছে যে সেই সময়ত গাঁৱৰ মানুহে ঘৰৰ ওপৰত উঠিছিল মুধচৰ ওপৰত চালিৰ ওপৰত আৰু লগতে কিছুমানে চাংঘৰৰ ওপৰতো উঠিছিল আৰু কৈছে যে ইমান বেছি কৰুণ হৈছিল সেই দৃশ্যবোৰ যে গোটেই গাঁৱৰ মানুহৰ যিমানখিনি লাইভষ্টক মানে হল পোহনীয়া জন্তু যেনে গৰু ছাগলী ইত্যাদি এই সকলোবোৰ পানীয়ে উটুৱাই নিয়া দেখা পোৱা গৈছিল আৰু সেই গতিকে এটা খুব চিঞৰ বাখৰ এটা কান্দুনৰ পৰিৱেশ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল আশা কৰিছো তোমালোকে সেকেন্ড কোৱেশ্চনটোৰ উত্তৰটো ভালকৈ বুজি পালা আৰু এই কোৱেশ্চনখিনি তোমালোকে বহিত লিখি পেলাবা তো এইটো আছিল আমাৰ ফাৰ্স্ট কোৱেশ্চন আৰু তাৰ পাছত এইটো আছিল আমাৰ সেকেন্ড কোৱেশ্চন Now let's see the third question. What action did Khoghen and his classmates take to rescue the villagers of Sitolia? Khoghen আৰু তাৰ সহপাঠীসকলে Sitolia নামৰ গাঁওখনৰ মানুহখিনিক ৰেস্কিউ কৰিবলৈ মানে উদ্ধাৰ কৰিবলৈ কি কৰ্ম কৰিলে প্ৰশ্নটোৰ অৰ্থ হ'ল হেয়া এতিয়া আমি উত্তৰটো চাও আহা উত্তৰটো হৈছে Khoghen and his classmates took many important and quick steps to rescue the villagers of Sitolia. Khoghen আৰু তাৰ সহপাঠীসকলে বহুত ইম্পৰ্টেন্ট গুৰুত্বপূৰ্ণ আৰু কুইক ষ্টেপছ খুব সোনকালে ষ্টেপ ললে কি কৰিবৰ বাবে Sitolia গাঁৱৰ মানুহখিনিক উদ্ধাৰ কৰিবৰ বাবে They made 5 rafts of banana trunks in no time and rushed towards Sitolia.
সিহঁতি খুব কম সময়ৰ ভিতৰতে সিহঁতি কলগছৰ সহায়ত 5খন নাও বনালে তোমালোকে দেখিছা চাগৈ কলগছেৰে কেনেকৈ নাও সাজিব পাৰি তেনেকৈ 5খন নাও সাজিলে আৰু সিহঁতি সকলোৱে মিলি চিতলিয়া গাঁৱৰ পিনে দৌৰ দিলে They evacuated the people of Sitolia to the high grounds of the school building. খগেন আৰু তাৰ লগৰ কেইটাই মিলি চিতলিয়া গাঁৱৰ বানাক্ৰান্ত মানুহখিনিক কাষতে থকা স্কুলৰ বিল্ডিংটোলৈ লৈ গ'ল আৰু ইয়াত লিখিছো যে টু দ্য হাই গ্ৰাউণ্ডছ অফ দ্য স্কুল বিল্ডিং তাৰমানে স্কুলৰ বিল্ডিংটো অকমান ওখ জেগাত আছে সেই গতিকে অকমান ওখ জেগাত থকা স্কুলৰ বিল্ডিংলৈ গাঁৱৰ সকলো মানুহকে লৈ গ'ল They also informed the civil authorities at Dimo for making arrangements of food and water for the men, women and children sheltered in the school building. ইয়াৰ পিছত লিখিছো যে খগেন আৰু তাৰ সহপাঠীসকলে ডিমৰ সিভিল অথৰিটিজক জনালে বানপানীৰ কথা আৰু লগতে যিসকল মানুহ বা মহিলা বা ল'ৰা ছোৱালী সেই স্কুলৰ বিল্ডিংটোত আশ্ৰয় লৈ আছে তেওঁলোকৰ বাবে আহাৰ আৰু খোৱা পানীৰ যোগান ধৰিবৰ বাবে সাহায্য বিচাৰিলে এতিয়া তোমালোকে এই 3 নম্বৰ প্ৰশ্নটো উত্তৰটো খুব সম্ভৱ বুজি পাইছা বুলি আশা কৰিছো সকলোৱে কোৱেশ্চনটোৰ আনসাৰটো বহিত লিখি লবা আৰু এটা কথা চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি লবা যিসকলে এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই যাতে নতুন নতুন তোমালোকৰ কোৰ্স ৰিলেটেড ভিডিঅবোৰ তোমালোকে পাই থাকা আৰু কমেন্টটো দিবা তোমালোকৰ কমেন্টবোৰ পঢ়ি ভাল লাগে Now let's see question number 4 How did Khoghen and Domboru rescue Dr. Hati Borua and Moni Baido? Khoghen আৰু Domboruৱে Dr. Hati Borua আৰু Moni Baidok কেনেকৈ উদ্ধাৰ কৰিলে কেনেকৈ ৰেস্কিউ কৰিলে বানপানীৰ পৰা প্ৰশ্নটোৱে সেই কথাটো সুধিছে এতিয়া আমি উত্তৰটো চাওঁ আহা When Khoghen and Domboru learned that Dr. Hati Borua and Moni Baido are stranded in their hospital quarters at Kotiori. যেতিয়া খগেন আৰু ডম্বৰুৱে গম পালে যে ডক্টৰ হাতী বৰুৱা আৰু তেখেতৰ পত্নী মণি বাইদেউ দুইজনে আসলতে বানপানীৰ মাজত নিজৰ হস্পিটেলৰ কোৱাৰ্টাৰত বন্দী হৈ আছে আৰু তেওঁলোকৰ হস্পিটেলৰ কোৱাৰ্টাৰটো ক'ত আছিল কোটিয়ৰি নামৰ ঠাইটুকুৰা They steered their boat towards the dispensary and rescued them from the middle of the flood. আৰু ঠিক সেই সময়তে ডম্বৰু আৰু খগেনে কি কৰিলে সিহঁতি নিজৰ নাওখন সেই ডক্টৰৰ ডিসপেন্সাৰীৰ পিনে আগবঢ়াই দিলে আৰু অৱশেষত গৈ বানপানীৰ মাজত আবদ্ধ হৈ থকা বা ফসি থকা ডক্টৰ হাতী বৰুৱা আৰু মণি বাইদেউক উদ্ধাৰ কৰি আনিলে Question number 4 টো বুজি পালা বুলি আশা কৰিছো এবাৰ আমি question number 5 টো লৈ আগবঢ়াও আহা Why did the people of the village call Khoghen the prince of Panidihing? Question to সুধিছে যে খগেনক তাৰ গাঁৱৰ মানুহে কিয় prince of Panidihing বুলি কোৱা হয় Prince of Panidihing মানে হল Panidihing নামৰ ঠাইটুকুৰাৰ ৰাজকুঁৱৰ বা ৰাজকুমাৰ বুলি খগেনক কিয় কয় আমি উত্তৰটো কি লিখিছো চাও আহা The people of the village called Khoghen the prince of Panidihing because he was a brave fellow and he always tried to help others. উত্তৰটো হল যে সকলো মানুহে গাঁৱৰ খগেনক পানীদিহিঙৰ ৰাজকুমাৰ বুলি এই কাৰণে কৈছিলে কাৰণ খগেন বহুত বেছি ব্ৰেভ আছিলে ব্ৰেভ মানে হল সাহসী আৰু তাৰ উপৰিও খগেনে সকলোকে সহায় কৰি খুব ভাল পাইছিল আৰু সকলোকে সহায় কৰিবলৈ চেষ্টা কৰিছিল সেই গতিকে খগেনক প্ৰিন্স অফ পানীদিহিং বুলি কোৱা যায় এতিয়া চাও আহা ইয়াৰ পাছৰ কোৱেশ্চনটো How much of the story do you remember? Answer these questions quickly. এইটো প্ৰশ্ন আসলে তোমালোকৰ কিতাপতে আছে So ইয়াৰ আমি first question to চাও Who was Khoghen? How old was
হি খগেন কোন আছিলে আৰু তাৰ বয়স কিমান আছিল আমি আনসাৰটো লিখিছো খগেন was a young boy he was 17 years old খগেন এটা ডেকা লৰা তাৰ বয়স আছিল 17 বছৰ next question to চাও it rained heavily all week what was the result প্ৰশ্নটোত কৈছে যে গোটেই সপ্তাহটোৱে বৰষুণ দিলে তাৰ ৰিজাল্টটো কি আছিল পৰিণাম কি হ'ল তাৰ আমি আনসাৰটো লিখিছো it rained heavily all week the result was that the swelling water of the Brahmaputra continued rising and at last the embankment at Sitolia village creased আমি লিখিছো যে গোটেই সপ্তাহটোৱে বৰষুণ দিছিল তাৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ পানী বাঢ়িছিল আৰু অৱশেষত সিতলিয়া গাঁৱৰ মথাউৰিটো ছিগিছিল সো এটো হল আমাৰ সেকেন্ড কোৱেশ্চনটোৰ আনসাৰ Question number 3 In moments huge waves of water broke into the villages what is this situation called Question টোত কৈছে যে খুব কম সময়ৰ ভিতৰতে পানীৰ বহুত ডাঙৰ ডাঙৰ ঢৌৱে আহি গোটেই গাঁওখন ভৰি পৰিল এনে ধৰণৰ সিচুৱেচন বা এনে ধৰণৰ পৰিস্থিতি বা অৱস্থাক আমি কি বুলি কওঁ ইয়াৰ উত্তৰটো মই লিখিছো In moments huge waves of water broke into the village this situation is known as flood খুব কম সময়ৰ ভিতৰতে পানী যথেষ্ট বহুত বেছি পানী গাঁওখনত সোমাল আৰু এনে ধৰণৰ সিচুৱেচনক flood বুলি কোৱা হয় flood মানে হল অসমীয়াত বানপানী Next question to Sawaha. Khogin, you have saved our lives, given us a new life. Who said this? Why did he say this? প্ৰশ্নটোত কৈছে যে খগেন তুমি আমাৰ জীৱনটো বচালা তুমি আমাক এটা নতুন জীৱন দিলা এই কথাষাৰি কোনে কৈছে আৰু কিয় কলে উত্তৰটো আমি লিখিছো The given sentence Khogin You have saved our lives, given us a new life is said by Dr. Hati Borua. এই উক্ত বাক্যশাৰী ডক্টৰ হাতী বৰুৱাই কৈছিলে খগেনক তাৰ পিছৰ প্ৰশ্নটো যে কি কাৰণে কৈছিলে তাৰ উত্তৰটো লিখিছো He said that because Khogin rescued them and saved their lives from the middle of the flood. হি বাক্যকেখাৰী এইভাবে কলে কাৰণ খগেনে সিহঁতক ৰেস্কিউ কৰিলে বচালে আৰু লগতে সিহঁতৰ জীৱনটো ফ্লাডৰ মাজৰ পৰা উদ্ধাৰ কৰিলে আশা কৰিছো তোমালোকক এই কোৱেশ্চন আনসাৰছ খিনি সহায় কৰিব সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি লবা কমেন্ট কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ